তো নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তই আপোনালোকৰ মাজলৈ এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টোত বিশেষ একো নাই। তো বহুতকেইজন দাদাহঁতে মোক কৈ আছিলে যে মোৰ ছাগলীকেইজনীয়ে পানী কম খায় বা পানী একেবাৰে নাখায়, তো কেনেকৈ কি কৰিলে পানী খাব। তো সেইকাৰণে আজি এটা সৰুকৈ ভিডিঅ' বনাওঁ। তো পানীখিনি কেনেকৈ খুৱাব লাগে তাৰ ওপৰতে, আৰু কেনেকৈ মই পানী টেঙি থৈ দিছোঁ, মই কেনেকৈ পানী খুৱাম আপোনালোকক দেখাম আজি। তো প্ৰথমতে মই পানীখিনিতো সুদা পানী লৈ ল'লোঁ, ইয়াত একো দিয়া নাই। তো অলপ মই গুড় লৈ আহিছোঁ। তো মোৰ লগত অলপ গুড় আছে, তো পানীত গুড় মিলাই পেলাই খুৱাম। তো মই অকণমান দেখাই দিওঁ। প্ৰায় দি থকা হয়, গুড় খতমেই হৈছে, আনিব লাগিব। এয়া মানে গুড়খিনি পানীত তেনেকৈ মিলাই ল'ম ধুনীয়াকৈ। তো মোৰ পানীখিনি গুড় মিলাই হৈ গ'ল। তো এনেকৈ পানীখিনি গুড়টো মিলাই ঘুটি ল'ব ধুনীয়াকৈ। পানীটো কালাৰটো গুড় মিলালেতো সেনেকুৱা হৈ যাব, অকণ ৰঙা টাইপৰ হৈ যাব। তো এই পানীখিনি ব'লক তেতিয়া খুৱাই দেখাওঁ আপোনালোকক কেনেকৈ খায় ছাগলীয়ে। তো মই এতিয়া আহি পাই গ'লোঁ, ছাগলীখিনিক পানী দিম খাবৰ কাৰণে। চাওক ধুনীয়াকৈ খাই আছে ইয়াত। মই চবকে কেনেকৈ খুৱাই দেখাই দিম আপোনালোকক। তো মোৰ এইকেইজন ছাগলীয়ে পানী লোকেল ছাগলীকেইজনী পানী ইমান নাখায় বাৰু, খুব কম পানী খায়। তো কেনেকৈ খুৱাই দিব আপোনালোকৰ ছাগলীও সোনকালে পানী খাবলৈ আৰম্ভ কৰিব। সিহঁতেও খাই আছে ইয়াত। মই এইজনীক দি দিলোঁ, এইজনী খাই আছে। নতুনকৈ নাজানি এজনী সিদিনাখন, তো এও খাইছে পানী। চাওক ধুনীয়াকৈ খাই আছে। খাই হৈ গ'ল, মিঠা পাই যে পূৰা পিছত পানী কিমান খাই দিলে। আৰু এতিয়া মোৰ বিডাৰটো আছে, তো মই ইয়াক দিম এতিয়া। বাবলু ইও খাব লৈছে, ইও খাই আছে। তো মই চবকে পানী এনেকৈ খুৱাওঁ। তো আপোনাক কেনে দেখাই দিলোঁ যে পানীটো যদি নাখায় কেনেকৈ পানী খুৱাব। তো ছাগলীখিনি আছে বাৰু। বাকী যদি ভিডিঅ'টো চাই আজি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে যোনে যোনে এনেকুৱা পানী খোৱা অসুবিধা হৈছে এনেকৈ গৰু পানী মিলাই খুৱাই দিব, চবৰে পানী খাব। তো বাকী ছাগলীকেইটা এইকেইটাই, বেছি ছাগলী নাই, বাকীখিনি চেল হৈ গ'ল। এটা আছে এনেকৈ পাত দি থৈছোঁ, ৰ'দো বহুত দিছে। বাকী ইমানেই কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ, ধন্যবাদ।